মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। আজি আমি শিকিম ত্ৰিকোণমিতিৰ অনুপাতবোৰ মনত ৰখাৰ সহজ পদ্ধতি বা কেনেকৈ অতি সহজ পদ্ধতিত আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ মনত ৰাখিব পাৰি। তাৰ আগতে চেনেলটো যদি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি তাত থকা অল নটিফিকেশ্যনটো ক্লিক কৰি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা। আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ মনত ৰাখিবৰ বাবে প্ৰথমতে এটা ত্ৰিভুজ অংকন কৰিব লাগিব আৰু প্ৰতিটো ত্ৰিভুজৰ কোণৰ নাম আমি এ তাৰপিছত বি আৰু চি বুলি ধৰিব লাগিব। বি কোণ সদায় 90 ডিগ্ৰী অৰ্থাৎ সমকোণ বুলি ধৰিব লাগিব। তাৰপিছত যিটো হেলনীয়াভাৱে থাকে এইটোক আমি এইচ বুলি ধৰিম আৰু কোণ অনুযায়ী যদি কোণ এ ধৰা হয় তেন্তে পি অৰ্থাৎ লম্ব হ'ব এইটো আৰু কোণ যদি চি ধৰা হয় তেতিয়া লম্ব হ'ব এইটো। আকৌ যদি কোণ এ ধৰা হয় ভূমি হ'ব এইটো আৰু কোণ যদি চি ধৰা হয় তেন্তে ভূমি হ'ব এইটো। এইখিনি মনত ৰাখিব লাগিব। তাৰপিছত আমি আৰু এটা সেন্টেন্স মনত ৰাখিব লাগিব, সেইটো হৈছে some people have curly brown hair, permanently black। এই তিনিটা বাক্য আমাৰ মনত ৰখাটো অতি প্ৰয়োজন হ'ব। যেনে some people have curly brown hair turn permanently black, অৰ্থাৎ যেতিয়া সাইন আমাক সাইন থিটা ওলাব দিব অৰ্থাৎ সাইনৰ অনুপাত সাইন এৰ অনুপাত ওলাব দিব তেতিয়া আমি some people have অৰ্থাৎ সাইন মানে হৈছে some people p/h, p মানে হৈছে এ কোণ হিচাপে ধৰিলে পি কোণ হ'ব লম্ব অৰ্থাৎ BC, ইয়াক আমি BC বুলি লিখিম। সাইন a = p/h, p মানে হৈছে BC, ইয়াত আমি BC বুলি লিখিম আৰু তলত লিখিম h মানে হৈছে AC। তাৰপিছত সাইনৰ বিপৰীত হৈছে cosec a। সাইন যদি হয় p/h, cosec a হ'ব h/p আৰু BC/AC হ'লে AC/BC। তাৰপিছত সাইনৰ পিছত আহিব cos a। cos হৈছে কাৰ্লি ব্ৰাউন হেয়াৰ b/h অৰ্থাৎ b মানে হৈছে AB, ত্ৰিভুজত থকা AB আৰু h মানে হৈছে AC। কছৰ বিপৰীত হৈছে sec a। cos যদি হয় b/h তেনেহ'লে sec হ'ব h/b অৰ্থাৎ cos যদি ab/ac হয় তেন্তে sec a হ'ব ac/ab। আৰু এটা হ'ল tan a turn permanently permanently black p/b। p হৈছে ত্ৰিভুজত থকা BC আৰু b হৈছে AB। টেনৰ পিছত অৰ্থাৎ টেনৰ বিপৰীত হ'ব cot a। tan a যদি p/b হয় তেন্তে cot হ'ব টেনৰ বিপৰীত অৰ্থাৎ tan যদি p/b হয় cot হ'ব b/p = BC/AB হ'লে AB/BC। সো আজিলৈ মানে লগ হ'ম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।